গোটে ভাৰতবৰ্ষত 38 কোটি মানুহক ইতিমধ্যে আমি ই শ্ৰম কাৰ্ড বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। অসমত আমি 1 কোটি মানুহক, য'ত 3 কোটি 30 লাখ মানুহ আছে, 1 কোটি মানুহক ই শ্ৰম কাৰ্ড বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ই শ্ৰম কাৰ্ড বনালে কি হ'ব, কি লাভ হ'ব, ই শ্ৰম কাৰ্ড কোনে বনাব, এইখিনি কথাও নিশ্চয় ৰাইজক আমি অৱগত কৰাব লাগিব। কাৰণ ই শ্ৰম কাৰ্ডটো হৈছে যিসকল আমাৰ অসংগঠিত যিসকল শ্ৰমিক আছে, হয়তো কাৰোবাৰ ঘৰত কাম কৰে, হয়তো কোনোবা ৰিক্সা চলায়, কোনোবা ঠেলা চলায়, হয়তো কোনোবা গাড়ী চলায়, কোনোবা হয়তো খেতিত কাম কৰে, এগ্ৰিকালচাৰ, যিসকলে আমাৰ এনৰেগাত কাম কৰে, পঞ্চায়তত যিসকল আশা কৰ্মী আছে, তেনেকুৱা ব্যক্তিসকলক আমি ই শ্ৰম কাৰ্ড দি আছোঁ, যাক আমি অসংগঠিত শ্ৰমিক বুলি কওঁ। তাৰ কাম ইতিমধ্যে চলি আছে গোটেই ভাৰতবৰ্ষত। আজি আমি গম পোৱা মতে প্ৰায় 8 কোটি মানুহ ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰাইছোঁ। আমি অসমত টাৰ্গেট থৈছোঁ 1 কোটি মানুহক ৰেজিষ্ট্ৰেশ্যন কৰাম। এই ৰেজিষ্ট্ৰেশ্যন কৰালে কি সুবিধা লাভ হ'ব, আপোনালোক কৈছোঁ 3টা বস্তু আমি বিচাৰিছোঁ: বেংকৰ একাউণ্ট, আধাৰ কাৰ্ড আৰু টেলিফোন নম্বৰ। এই 3টা বস্তু লৈ আমি ৰেজিষ্ট্ৰেশ্যন কাম আৰম্ভ কৰিছোঁ। আমি টেলিফোন নম্বৰ এইকাৰণে লৈছোঁ, তেওঁক যদি আমি কিবা ছ'চিয়েল ছিকিউৰিটি স্কিমৰ তেওঁক দিব বিচাৰোঁ, তেতিয়া নিশ্চয় টেলিফোন নম্বৰ লাগিব। ঠিক তেনেকৈ আমি আধাৰ কাৰ্ডটো লিংক কৰিম। এইকাৰণে লিংক কৰিছোঁ যে তেওঁৰ আধাৰ কাৰ্ডৰ যোগেদি আমি গম পাম যে তেওঁ আমাৰ চৰকাৰ ফালৰ পৰা কি কি সা সুবিধাবিলাক পাই আছে। তেনেকৈ ইতিমধ্যে 3টা বস্তু আমি বিচাৰিছোঁ আৰু ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈ আছে। কিন্তু আপোনাক জনাইছোঁ, ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লগে লগে আমি 2 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ ইতিমধ্যে তেওঁ পাব। কিবা কাৰণত যদি এক্সিডেণ্ট হৈ যায়, মানুহজনে লগে লগে 2 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ পাব। আৰু যদি কিবা কাৰণত যদি তেওঁ এক্সিডেণ্ট হয়, বিকলাংগ হৈ গৈছে, তো তেওঁৰ পৰিয়ালটোৱে 1 লাখ টকা পাব। এই কামটো ইতিমধ্যে এই ই শ্ৰম কাৰ্ডৰ যোগেদি আমি কৰি আছোঁ আৰু আশা ৰাখিছোঁ অসমত 1 কোটি মানুহক আমি ই শ্ৰম কাৰ্ড বনাম আৰু এই কাম দ্ৰুতগতিত চলি আছে। আজি আমি 2 ঠাইত কেম্প কৰিব লৈছোঁ। ইয়াত বেলতলাত ইতিমধ্যে কেম্প চলি আছে। এইটো কথা নহয় যে ইয়াতে কেম্পত আহিলেই ৰেজিষ্ট্ৰেশ্যনটো হ'ব, এনেকৈ নহয়। ঘৰত বহিও কৰিব পাৰি, বা ঘৰৰ ওচৰত যদি অৰুণোদয় কেন্দ্ৰ আছে, যাক আমি CTS চেণ্টাৰ বুলি কওঁ, কমন ছাৰ্ভিচ চেণ্টাৰ, তাতো গৈ ৰেজিষ্ট্ৰেশ্যন কৰাব পাৰে।